আমি মানে প্ৰত্যেক ফ্ৰাইডে মোৰ আম্মা আব্বাৰ কবৰ আছে ইয়াতে আমি প্ৰত্যেক ফ্ৰাইডে হ'লে নামাজৰ পিছতে জুম্মাৰ নামাজৰ পিছতে কবৰবিলাক অলপ চাফা কৰোঁ মানে তো আজিও বেলেগ দিনৰ নিচিনা আজিও আহিলোঁ নামাজ পঢ়িলোঁ তাৰপিছত কবৰস্থানত চাফা কৰিবৰ কাৰণে সোমালোঁ তাৰপিছত চালোঁ আমাৰ মানে ফাদাৰৰ কবৰটো যিহেতুকে এবছৰমান হ'ল অকণমান মানে চাইডে অলপ থৈ গৈছে তো তাৰে ভিতৰত এইটো এটা টেমা এটা আছিলে ভৰি তো আমি এইটো ওলাই কেনে চাইডত থব খোজোতে ভিতৰত কিবা এটা লৰি আছিলে তাৰপিছত যেতিয়া চাওঁ ভিতৰত খুলি কিনে যেতিয়া চাওঁ এইটো প্লাষ্টিকৰ ভিতৰত মানে ভিডিঅ'ত অলৰেডি ভিডিঅ'ত দিয়া গৈছে তাৰে প্লাষ্টিকৰ ভিতৰত এটা মেডিচিন আছিলে তাবিজ এটা লিখা আছে তাবিজটো কোনোবা ভৱেন্দ্ৰ শৰ্মাৰ ল'ৰা নৱজিৎ কাশ্যপৰ প্ৰেমত বলিয়াক বন্দনা দেৱীৰ ছোৱালীজনীৰ নামটো মই নকওঁ দুটাৰে ফটো দুখনো দিয়া আছে আৰু মানে এইটো কি বা তাবিজ লিখিছে এইটো বাকী কিবা বেলেগ লেংগুৱেজত লিখা আছে এইটো আৰু বুজি নাপাম অলপ অসমীয়াত আছিল তলত অসমীয়াখিনি বাৰু কৈ দিছোঁ তো যোনে কৰিছে মানে এনেকুৱা কবৰটো দিয়ে সেনেকুৱাটো কবৰটো কষ্ট পাই থাকে না তাৰে তো সেনেকুৱা কাম কৰিব নালাগে যাৰ কাৰণে কি নহওক ছোৱালী এজনী কোনোবা কাৰোবাক ভাল পায় এইটো এইবিলাক কৰাটো একদম একদম বেয়া কথা তো প্ৰশাসনে ইয়াৰে ওপৰত তদন্ত কৰিব লাগে প্ৰেমত বলিয়া হোৱাৰ কাৰণে লিখিছে ছোৱালীজনীৰ এগেইনষ্টত আমি নামাজ পঢ়ি মছজিদত আমি আমাৰ ওচৰতে থকা কবৰস্থানত মোৰ এজন দাদাৰ কবৰ আছে আৰু এজনী খুৰীৰ কবৰ আছে আমি অইন দিনৰ দৰে আজিও সপ্তাহত আমি নামাজ পঢ়ি আহি চাফ চিকুণ কৰাৰ বাবে আহিছিলোঁ আহি দেখোঁ যে দাদাৰ কবৰটোৰ ভিতৰত এটা বগা টেমা এটা আছে টেমাটোৰ ভিতৰত এজনী ল'ৰা আৰু এজনী ছোৱালীৰ ফটো আছে আৰু ৰঙা চিয়াহীৰে এখন কাগজত প্ৰেমত মানে সফল হোৱাৰ কাৰণে নাম লিখি তাবিজ এটা আৰু এইটো কলা যাদু তাত কবৰৰ ভিতৰত সোমোৱাই থোৱা আছিল আমি এইটো উদ্ধাৰ কৰিছোঁ এড্ৰেছটো এনেকুৱা ধৰণৰ যে ভৱেন্দ্ৰ শৰ্মাৰ ল'ৰা নৱজ্যোতি কাশ্যপ প্ৰেমত বলিয়া হওক বন্দনা দেৱীৰ ছোৱালী নামটো নকওঁ বাকীখিনি আছে কোনোবাই জানিলে আমাৰ লগত যোগাযোগ কৰিলে আমি বস্তুখিনি ফটো সহকাৰে আমি ঘূৰাই দিম শুভ সংবাদ ৰঙিয়াত আহি পালে দেশৰ ব্ৰডবেণ্ড ইণ্টাৰনেট জগতত খলকনিৰ সৃষ্টি কৰা এয়াৰটেল এক্সট্ৰিম ফাইবাৰ ছুপাৰফাষ্ট 300 Mbps এই ব্ৰডবেণ্ড সেৱা অন্যতম ব্ৰডবেণ্ড সেৱাৰ তুলনাত তীব্ৰ আৰু সস্তা বিনামূলীয়া সংযোগেৰে এমাজন প্ৰাইম ডিজনি প্লাছ হটষ্টাৰৰ লগতে লেণ্ডলাইন বিনামূলীয়া টেলিফোনৰো সংযোগ পাব আজিয়ে বুকিং কৰক 9864102380 নম্বৰত গ্ৰাহকসকলে 499 টকাৰ পৰা 1499 টকাৰ ৰিচাৰ্জ কৰিলে 40 Mbpsৰ পৰা 300 Mbps পৰ্যন্ত স্পীড লাভ কৰিব প্লেনসমূহ হৈছে 499 টকাৰ বেছিক প্লেনৰ অধীনত 40 Mbps স্পীডত আনলিমিটেড ডেটা আনলিমিটেড কলিং আনলিমিটেড ব্ৰাউজিং আনলিমিটেড ডাউনলোড আনলিমিটেড আপলোডিং লাভ কৰিব 799 টকাৰ ষ্টেণ্ডাৰ্ড প্লেনৰ অধীনত 100 Mbps স্পীডত unlimited data, unlimited calling, unlimited browsing, unlimited download, unlimited uploading লাভ কৰিব 999 টকাৰ এণ্টাৰটেইনমেণ্ট প্লেনৰ অধীনত 200 Mbps স্পীডত unlimited data, unlimited calling, unlimited browsing, unlimited download, unlimited uploading লাভ কৰাৰ লগতে ডিজনি প্লাছ হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব আৰু 1499 টকাৰ প্ৰফেচনেল প্লেনৰ অধীনত 300 Mbps স্পীডত unlimited data, unlimited calling, unlimited browsing, unlimited download, unlimited uploading লাভ কৰাৰ লগতে ডিজনি প্লাছ হটষ্টাৰ আৰু এমাজন প্ৰাইম চাবলৈ পাব